নমস্কাৰ স্বাগতম জনাইছোঁ আজি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ এইটো ভিডিঅ' জনাই দিয়া হ'ব যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কাৰণে কি চাকৰি মুকলি কৰিলে আৰু এই তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি লৈ আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশেষ এটা ঘোষণা কৰিছে কি ঘোষণা কৰিলে সেইখিনি আমি এইটো ভিডিঅ' জনাই দিয়া হ'ব সহক ভিডিঅ'টো সম্পূৰ্ণৰূপে ভালদৰে চাই লওঁ সকলে চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে সেই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব সচেত টকাৰ বেলেগানটো বজাই দিব আহক আমি ভিডিঅ'টো চাই লওঁ অহা কেইদিনমানৰ ভিতৰতে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাৰ প্ৰক্ৰিয়া শেষ হ'ব ৩০,০০০ লোকে আৰু চাকৰি পাব যাতে নিয়োগ বিনিময়ৰ চাৰ্টিফিকেট পাব পাৰে তাৰ বাবে আমি ব্যৱস্থা কৰিছো নিৰ্বাচনৰ সময়ত মই প্ৰতিশ্ৰুতি দিছিলো যে আমাৰ চৰকাৰ শাসনলৈ আহিলে আমি ১ লাখ ল'ৰা ছোৱালীক চাকৰি দিম আজি আপোনালোকে দেখা পাইছে ৪০,০০০ ল'ৰা ছোৱালীক আমি চাকৰি দিলো তামুলপুৰ বাক্সাৰ বহুত ল'ৰাই পুলিচত চাকৰি পালে মোলৈ হোৱাটছআপ পঠাই যে দাদা আমি চাকৰি পালো বুলি আজি আপোনালোকে যোৱা কেইদিনমান আগতে লাচিত দিৱস আমি পালন কৰিছিলো বাক্সাৰ এছপিয়ে মোক ক'লে যে স্যাৰ আমাৰ ইয়াৰ প্ৰায় ৩০০ জন ল'ৰাই কমাণ্ডো বেটেলিয়নত চাকৰি পাইছে আমি তেওঁলোকৰো এটা প্ৰচেছন কৰাব খোজো আজি আমাৰ বিটিআৰ অঞ্চলৰ ৰাইজে টকা পইচা খৰচ নকৰাকৈ চাকৰিৰ আজি মুখ দেখিব পাৰিছে অহা কেইদিনমানৰ ভিতৰতে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পৰীক্ষাৰ প্ৰক্ৰিয়া শেষ হ'ব ৩০,০০০ লোকে আৰু চাকৰি পাব আৰু ৪০,০০০ আৰু ৩০,০০০ ৭০,০০০ হৈ গ'ল বাকি থকা ৩০,০০০ চাকৰিৰো আমি বিজ্ঞাপন মুকলি কৰি দিম আকৌ এবাৰ পুলিচৰ চাকৰি ওলাব আকৌ এবাৰ ফৰেষ্ট বেটেলিয়নৰ চাকৰি ওলাব আকৌ এবাৰ তৃতীয় চতুৰ্থ শ্ৰেণীৰ চাকৰি ওলাব মই আমাৰ বিটিআৰৰ ডেকা শক্তিক অনুৰোধ কৰিম এতিয়া বন্দুক ল'ব নালাগে মাত্ৰ কলম লওক মাত্ৰ কিতাপ হাতত লওক আপোনালোকৰ জীৱনলৈ ভাবিব নোৱাৰা পৰিৱৰ্তন আহিব